চাওক আজি মই দতমা সমষ্টিলৈ আহিছোঁ। ইয়াতে আমাৰ বিজেপি আৰু বিপিএফ দলৰ সমৰ্থিত প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰত মই গাৰ্ডিনপুৰ গাঁৱলৈ আহিছোঁ আৰু ৰাইজে আমাক বহুত সঁহাৰি দিছে। ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া বিপুল ভোটত জয়ী হোৱাটো আজিৰ তাৰিখত 100% খাটাং হৈ গ'ল আৰু ইয়াতে UPPL কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। তেখেতসকলে UPPL দলক ৰাইজে মনৰ পৰা বিদায় দিছে ইতিমধ্যে, কাৰণ যোৱা 5টা বছৰ UPPL একো কৰিব নোৱাৰিলে। প্ৰমোদ বড়োৰ এটাই শ্লোগান আছিলে, মিছন ভিজন প্লেনিং ট্ৰেইনিং মিটিং, এনেকা শ্লোগান গাই 5টা বছৰ সময় নষ্ট কৰিলে প্ৰমোদ বড়ো ডাঙৰে। ৰাইজৰ কাৰণে তেখেতে ভাল কথা চিন্তা নকৰিলে, স্কুল এখন বনাব নোৱাৰিলে, কলেজ এখন বনাব নোৱাৰিলে, হস্পিটাল ৰাস্তা বিভিন্ন ধৰণৰ ডেভেলপমেণ্টৰ কাম কাজ তেওঁ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈ গৈছিলে প্ৰমোদ বড়ো ডাঙৰে। তেওঁ খালি মিছন ভিজনৰ ডাইলগ মাৰি 5টা বছৰ শেষ কৰিলে আৰু ইয়াৰ কাৰণে আজিৰ তাৰিখত আমাৰ BTC বাকী ৰাইজে UPPL গ্ৰহণ নকৰে আৰু তেখেতসকলক বিশ্বাসো নকৰে। আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ৰাইজে ভাল পায়, তেখেতৰ যি নেতৃত্বত যি BTC চৰকাৰ চলি আছে, সকলো জাতি জনগোষ্ঠী সকলোৱে গাঁৱে ভূঞে সকলো ৰাইজে আজি আমাক সঁহাৰি জনাই পেলাই দলে বলে সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাক ভোট দিবলৈ সাজু হৈ আছে। ইয়াৰ কাৰণে মই আজি ক'ব পাৰোঁ যে আমাৰ 15টা বিধানসভা সমষ্টিৰ পৰা আমাৰ NDA সকলো প্ৰাৰ্থীয়ে বিপুল ভোটত জয়ী হোৱাটো 100% খাটাং হৈ গৈছে। প্ৰমোদ বড়োৰ কথাৰ মূল্য নাই, তেখেতৰ মুখত কৈ এটা কামত কৰে এটা, তেখেতে কোৱা কথাবিলাকৰ কোনো যুক্তিযুক্তা নাই। প্ৰমোদ বড়োক আপোনালোকে সকলোৱে জানে, তেওঁ মুখৰহে মানুহ, কামৰ মানুহ নহয়। বহুত কথা কয় কিন্তু কামত জিৰ' হয় তেওঁ। আৰু আপোনালোকে সকলোৱে যোৱা 5টা বছৰ ইয়াৰ প্ৰমাণ পাই গৈছে অলৰেডি। বিভিন্ন ধৰণৰ মিছন কৈ 5টা বছৰ তেওঁ সময় নষ্ট কৰিলে। বহুত কথা কয় কিন্তু কামৰ ক্ষেত্ৰত তেওঁ কাম কৰা ব্যক্তি নহয় আৰু তেনেকা লিডাৰক আমাৰ BTC বাকী ৰাইজে কেতিয়াও নিবিচাৰে। নাই, ছেকেণ্ডত ইটো সমষ্টিত UPPL থাকিব পাৰে, তথাপিও 30-35 হাজাৰ ভোটৰ ব্যৱধানত থাকিব। কণ্টেষ্টে নাই ক'বলৈ গ'লে যে একচিটিয়াভাৱে ৰাইজে ভোট দিব BPF দলক। ইয়াতে UPPLৰ কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা নহয়। কংগ্ৰেছ কি দিব আমাৰ BTC বাকী ৰাইজক? না তেওঁলোকে ডেভেলপমেণ্টৰ কাম কাজ কৰিব, না ৰাস্তা ঘাট বনাব, না কি আছে? কংগ্ৰেছৰ একো নাই। যোৱা বহুত বছৰ ধৰি কংগ্ৰেছে আমাৰ ইয়াত নিৰ্বাচন খেলিবলৈ চেষ্টা কৰি আছিলে, সদায় শেষৰ ফালৰ পৰা প্ৰথম লাষ্টত থাকে কংগ্ৰেছৰ প্ৰাৰ্থীবিলাকে। কোনো ধৰণৰ কণ্টেষ্ট নাই কংগ্ৰেছৰ, আৰু ৰাইজে BTC বাকী ৰাইজে কংগ্ৰেছৰ প্ৰতি কোনো বিশ্বাস নকৰে বা কংগ্ৰেছক ভোট নিদিয়ে BTC ৰাইজে। নাই, গৌৰৱ গগৈ আহক, কোনোবা আহক, কংগ্ৰেছৰ কোনো প্ৰভাৱ নাই BTC ৰাইজে খালি নাঙল পাৰ্টিক জানে, হাগ্ৰামা ছাৰক জানে আৰু ইয়াৰ বাহিৰে অন্য কথা চিন্তা নকৰে।